ইউটিউব চেনেল মই কৰবি আপোনালোকক আকৌ এবাৰ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ ভেদাইলতা আৰু নৰসিংহ দি বনোৱা জিয়নীয়া মাছৰ এবিধ খুব সুন্দৰ ৰেচিপি। এই ৰেচিপিবিধ খাবলৈ খুবেই সুস্বাদু হয় আৰু ই স্বাস্থ্যৰ বাবে খুব উপযোগী। মইনো আজি এই ৰেচিপিবিধ কেনেকৈ বনালোঁ আপোনালোককো দেখাওঁ। আহকচোন তেন্তে আজি এই ভিডিঅ'টিৰ মাজলৈ আগবাঢ়োঁ। আৰু ইয়া দেখিছেনে মাছকেইটা ইমান ধুনীয়াকৈ জিৰি আছে। আচলতে এনেকুৱা জিয়নীয়া মাছৰ লগতে ভেদাইলতা আৰু নৰসিংহ দি ৰন্ধা এই আঞ্জাখন খাবলৈ খুবেই সোৱাদ লগা হয়। আৰু মই চাগে আপোনালোকক বহলাই নক'লেও হ'ব, নৰসিংহ আৰু ভেদাইলতা গুণাগুণৰ বিষয়ে আপোনালোকে নিশ্চয় জানেই। আৰু এবিধ আমাৰ অসমীয়া মানুহৰ এবিধ থলুৱা খাদ্য হয়। আৰু এফালে দেখিছেনে মই কুমলীয়া চাই নৰসিংহৰ পাত কেইটামান লৈ লৈছোঁ আৰু এফালে কুমলীয়া চাই ভেদাইলতা পাতো লৈ লৈছোঁ। আৰু এইখিনি মই ধুনীয়াকৈ বাছি পেলাই ধুই ল'ম আৰু তাৰপিছত মিক্সি গ্ৰাইণ্ডাৰত ধুনীয়াকৈ পেষ্ট এটা বনাই ল'ম। মিক্সি বাতিটোত মই এতিয়া ভেদাইলতা আৰু নৰসিংহ পাতখিনি দি দিছোঁ আৰু লগতে দিছোঁ 3 খিলামান মান ধনিয়া পাত আৰু এটা মিডিয়াম চাইজৰ পিঁয়াজ 4 ফাল কৰি দি দিছোঁ। পিঁয়াজটো দিলে মিক্সাৰটো খুব ধুনীয়াকৈ পিচ খায়। আৰু দেখিছেনে মোৰ ধুনীয়াকৈ পিচাও হৈ গ'ল। আৰু ইফালে মই মাছখিনি নিমখ হালধি সানি লৈছোঁ। কেৰাহী পাতি মই ইয়াতে 3 চামুচমানৰ জোখাৰে সৰিয়হৰ তেল দিছোঁ আৰু তেলখিনি গৰম হ'লত মই এতিয়া ইয়াতে মাছখিনি হাফ ফ্ৰাই কৰি ল'ম। মই ফুল ফ্ৰাই নকৰোঁ। আচলতে এনেকুৱা জিয়নীয়া মাছবোৰ সদায় হাফ ফ্ৰাই কৰিব লাগে, নহ'লে ইয়াত থকা গুণাগুণসমূহ আঁতৰি যায়। আগতে দেউতাৰ মুখেৰে শুনিছিলোঁ যে আগৰ দিনৰ মানুহবোৰে বোলে কেতিয়াও মাছ ফ্ৰাই কৰা নাছিলে আৰু আমাৰ আইতাও বোলে কেতিয়াও মাছ ফ্ৰাই নকৰে, এনেকৈ উতলি থকা আঞ্জাত বোলে ডাইৰেক্ট কেঁচা মাছখিনি দি দিয়ে। কিন্তু আমি কেঁচা মাছ খাব নোৱাৰোঁ যিহেতু, সেইটো কাৰণে হাফ ফ্ৰাই কৰি লৈছোঁ। আৰু মোৰ মাছ ফ্ৰাই কৰা হৈ গ'ল আৰু একেখিনি তেলতে মই এতিয়া দি দিছোঁ কেইটামান পাঁচফোৰণ আৰু লগতে এটা পিঁয়াজ মই দি দিছোঁ। আৰু আপোনালোকে যদি জ্বলা খায় তেনেহ'লে 2টা কেঁচা জলকীয়াও এড কৰিব পাৰে, কিন্তু মই মাৰ কাৰণে যিহেতু বনাইছোঁ, মায়ে জ্বলা খাব নোৱাৰে, সেইবাবে মই কেঁচা জলকীয়া দিয়া নাই। আৰু আপোনালোকে যদি খায় তেতিয়া দি দিব। আৰু ইয়াতে মই এতিয়া দি দিছোঁ আদা নহৰু পেষ্ট অকণমান আৰু এইখিনি মই ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰিম। আৰু এতিয়া ইয়াতে মই দি দিছোঁ জোখমতে হালধি আৰু এতিয়া মই হালধিখিনি দিয়াৰ পিছত ভালদৰে লৰাই দিছোঁ। অলপ সময় ভজাৰ পিছত এতিয়া মই ইয়াতে দি দিছোঁ ভেদাইলতা আৰু নৰসিংহৰ পেষ্টটো। আৰু এই পেষ্টটো মই ধুনীয়াকৈ আদা নহৰুৰ লগত মিহলি হৈ যোৱালৈকে লৰাই লৰাই ভাজি থাকিম, যাতে আদা নহৰু আৰু পেষ্টটো ধুনীয়াকৈ মিহলি হৈ যায়। এতিয়া আদা নহৰু আৰু পেষ্টটো ধুনীয়াকৈ মিহলি হৈ গ'ল আৰু এতিয়া মই ইয়াতে দি দিছোঁ বইল কৰি ৰখা এটা আলু। এইটো অপশ্যনেল হয়, আপোনালোকে নিদিলেও কোনো কথা নাই। এনেকৈ বইল কৰি আলু এটা দি দিলে আঞ্জাখন অকণমান ডাঠ হয়, সেইবাবে মই এনেকৈ বইল কৰি আলু এটা দি দিছোঁ। আপোনালোকে ফ্ৰাই কৰিও দিব পাৰে, নিজৰ ইচ্ছাৰ কথা। আৰু এনেকৈ মই অলপ দেৰি এতিয়া ভাজি ল'ম। এতিয়া মই ঢাকন লগাই দিছোঁ আৰু দেখিছেনে হৈ গ'ল মোৰ ভাজি লোৱা। আৰু ইমানখিনি ভাজিলেই হ'ব আচলতে। আৰু মই এতিয়া ইয়াতে দি দিম গৰম কৰি ৰখা পানী। পানীটো আপোনালোকে নিজৰ আন্দাজমতে দিব আৰু মই অলপ পানীটো বেছিকৈয়ে দিছোঁ, যিহেতু মই ইয়াতে মাছ দি কমেও 15-20 মিনিটমান সিজাই থাকিম, যাতে মাছৰ আচল ৰসখিনি আঞ্জাকণৰ ভিতৰত সোমাই যায়, সেইবাবে মই পানীটো অলপ বেছিকৈ দিছোঁ। আৰু এতিয়া মই ইয়াতে দি দিছোঁ জোখমতে নিমখ। আৰু একেলগে মই এতিয়া ইয়াতে মাছখিনি দি দিছোঁ আৰু মাছখিনি দিয়াৰ পিছত মই কমেও 15-20 মিনিটমান সময় ঢাকন লগাই উতলিবলৈ দিম, যাতে পানীখিনি অলপ শুকাই যায়। আৰু এনেদৰে ঢাকন লগাই উতলোৱাৰ পিছত এয়া দেখিছেনে মোৰ গ্ৰেভিকণৰ কালাৰটো ইমান ধুনীয়া হৈছে। আৰু এতিয়া মই লাহে লাহে লৰাই দিছোঁ। আপোনালোকেও সাৱধানে লৰাব, চাব যাতে মাছখিনি ভাঙি নাযায়। আৰু মোৰ মোটামুটি আঞ্জাখন হৈছে আৰু 2-3 মিনিটমান উতল অহাৰ পিছতে মই নমাই দিম। আৰু আপোনালোকে শেষত ইয়াতে এচামুচ জালুক এড কৰিব পাৰে, জালুকৰ গুড়ি। আৰু মোৰ ওচৰত আজি জালুক নাছিলে, সেইবাবে মই এড কৰা নাই। আৰু ইয়াত দেখিছেনে মোৰ মাছৰ আঞ্জাখন হৈয়ে গৈছে। আৰু যিহেতু মোৰ মা গা বেয়া আছিলে, দুৰ্বল আছিলে, মই আগৰ ভিডিঅ'ত কৈছোঁৱে, সেইবাবে মই মাৰ বাবে এই ৰেচিপিটো বনাইছোঁ। আৰু আপোনালোকৰ ঘৰতো যদি কোনোবা বেমাৰী মানুহ আছে, দুৰ্বল ব্যক্তি আছে, তেনেহ'লে এনেকৈ বনাই খুৱাবচোন, খুব এনাৰ্জি পাব। আৰু সেয়া দেখিছেনে মোৰ মাছৰ আঞ্জাখন হৈ গ'ল। আৰু আপোনালোকৰ কেনেকুৱা লাগিলে মোক জনাবলৈ নাপাহৰিব, কমেণ্ট কৰিব আপোনালোকে। যদি আপোনালোকে এনেকৈ বনাই খোৱা নাই তেনেহ'লে এদিন বনাই খাব, নিশ্চয় ভাল পাব।
আৰু ইয়াত দেখিছেনে আজি মোৰ থালিখন হৈ গ'ল আৰু ইয়াতে আছে কলমৌ শাকৰ ভাজি ভাজিখন মই নেদেখালোঁ সকলোৱে জানে আৰু এয়া মাগুৰ মাছ আৰু কাৱৈ মাছ দি বনোৱা নৰসিংহৰ আঞ্জাখন আৰু ভাত আছে লগতে এপিচ নেমু আমৰ আচাৰ আৰু লগতে অকণমান ভোট জলকীয়া আছে আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব যাতে মোৰ আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যনখিনি আপোনালোকে আগতীয়াকৈ পায় আৰু আজিৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ